ৰোমাঞ্চ ও বাস্তৱতাৰ এটি সমন্বয় এআৰআই মিডিয়া বৰপেটা। ডিয়াৰ ভিউৱাৰ্ছ, আমাৰ চেনেললৈ আপোনাক জনাইছোঁ স্বাগতম। মই আজি ডাইৰেক্টৰ পেঞ্চনৰ অফিচত আহিছিলোঁ। ইয়াতে মেইনলি আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পঞ্চায়তত যিসমূহ সচিবকে ধৰি কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ পেঞ্চন কেছ ইয়াৰ পৰা সেটেল হয়। বৰ্তমান আমি দেখা পাওঁ যে প্ৰত্যেক মাহে 1000টামান পেঞ্চন কেছ আমি কৰিব পাৰোঁ আৰু সেইখিনি কৰোঁতে 3 মাহমান সময় পেঞ্চনৰ কাৰণে আমি ইয়াতে অপেক্ষা কৰিব লাগে। আমি আমাৰ ছফটৱেৰটোক আপগ্ৰেড কৰিব খুজিছোঁ যাতে কোনোবা ব্যক্তিয়ে যদি ৰিটায়াৰমেণ্ট হোৱাৰ 6 মাহ আগতে তেওঁ পেঞ্চনৰ কাৰণে আবেদন কৰে, ৰিটায়াৰমেণ্ট হোৱা দিনাখন যাতে তেওঁ হাতত পেঞ্চনৰ কাগজখন লৈ ৰিটায়াৰ হ'ব পাৰে। যদি কোনোবাই দেৰিকৈ পেঞ্চন পেপাৰ ফিল আপ কৰে বেলেগ কথা, আৰু সেই দিশত আমি কাম কৰি আছোঁ। অহা বছৰ 1 জানুৱাৰীৰ পৰা আমি এনেকুৱা এটা কৰিম যে যদি মই চাকৰিত ৰিটায়াৰ হ'ম, মই জানো যে মাৰ্চত মই ৰিটায়াৰ হ'ম, মই যদি পেঞ্চন পেপাৰখিনি আমি আপলোড কৰোঁ আমাৰ কৃতজ্ঞতা পৰ্টেলত, আৰু সেই আপলোডটো যদি আমি নৱেম্বৰ মাহত কৰোঁ, তেতিয়াহ'লে ৰিটায়াৰমেণ্ট হোৱা দিনাখন আমি তেওঁক পেঞ্চন পেপাৰছখন লগত আমি দি দিব পাৰিম। এইখিনি কৰাৰ কাৰণে ডিৰেক্টৰৰ ডিজিটেল ছিগনেচাৰ লাগিব, ডিষ্ট্ৰিক্ট অফিচতে স্কেনিং হৈ কাগজ আহিব লাগিব, আৰু ট্ৰেজাৰীৰ লগত ডাইৰেক্টৰ পেঞ্চন অফিচক আমি ডিজিটেলি লিংক কৰিব লাগিব। এই গোটেইখিনি কাম আমি হাতত ল'ম আৰু 1 জানুৱাৰীৰ পৰা এই কামটো আমি কৰিব পাৰিম। অৱশ্যে 2-এটা কেছত পেঞ্চনত অবজেকশ্যন থাকে অভাৰড্ৰয়েলৰ, সেই কথাখিনি বেলেগ হ'ব। যোৱা বছৰ আমি আৰু এটা কাম আৰম্ভ কৰিছিলোঁ যে আমাৰ ৰিটায়াৰ্ড হোৱা মানুহৰ যদি অবিবাহিত ছোৱালী থাকে তেওঁলোককো আমি পেঞ্চন দিম। এই আঁচনিটোৰ জৰিয়তেও এতিয়ালৈকে আমি 272জন অবিবাহিতা ছোৱালীক আমি দেউতাক মাকৰ পেঞ্চন দিব পাৰিছোঁ। আৰু এটা আমাৰ আঁচনি আছিল যে কোনোবা ব্যক্তি যদি চাকৰিত থাকোঁতে মৃত্যু হয়, তেতিয়াহ'লে চাকৰিৰ অৱশিষ্ট সময়খিনিত আমি তেওঁলোকক সম্পূৰ্ণ দৰমহা পেঞ্চন হিচাপে দিম। সেই আঁচনিৰ অধীনতো এতিয়ালৈকে আমি 2115টা কেছ আমি ডিছপ'জ কৰিব পাৰিছোঁ। এতিয়া কিছুমান কাম আমাৰ অলপ পেণ্ডিং হৈ আছিল। আমাৰ ডাইৰেক্টৰ পেঞ্চন অফিচতো এতিয়া আমাৰ 3000 কেছ পেণ্ডিং আছে। অহা মাহৰ পৰা আমি প্ৰত্যেক মাহত 1500কৈ কেছ ডিছপ'জ কৰিম যাতে কেছবিলাকৰ পেণ্ডেঞ্চি নোহোৱা হৈ যায়।